নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আবেলিৰ পৰা। এয়া তিলপিঠা বনাব লৈছোঁ আৰু লগতে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। এয়া তিলপিঠা বনাই আছোঁ। আৰু এইফালে পাপাই গধূলি লাও, বেঙেনা, থেকেৰা, হালধি এইখিনি চাট মাৰি বনাবৰ কাৰণে লৈছে। এইফালে এয়া চাওক, গৰু নাই বাৰু, যিহেতু প্ৰত্যেক বছৰে পাপাই নিয়ম কৰিয়ে যায়, সেইকাৰণে পাপাই এই বছৰো কৰিব লৈছে গৰু নাথাকিলেও। এয়া কাটি আছে। এইফালে মায়ে জানো কি কৰি আছে। এয়া শিঙি আছে চাট মাৰি। এয়া ৰাতিপুৱা পিছদিনা পাপা আৰু নীৰৱ লাও খা বেঙেনা খা কৰি আছে চোতালতে, আৰু গৰুটো নায়েই। এয়া মাহ হালধি পিচিলোঁ, গা ধুলোঁ মাহ হালধিৰে। এফালে জেতুকা ছিঙিছোঁ, যিহেতু আমি গৰু বিহুৰ দিনাই জেতুকা লগাওঁ। আপোনালোকে লগায়নে বাৰু গৰু বিহুৰ দিনাই? এয়া এইখিনি ডালেই কাটি ল'লোঁ জেতুকা। গছজোপা যিহেতু বহুত ডাঙৰ, সেইকাৰণে ডাল কাটি লৈ আহিলোঁ। ইফালে জেতুকাখিনি পিচি লওঁ। এইফালে বাৰীতে শাক বিচাৰিছোঁ, যিহেতু 100 এবিধ শাক খাব লাগে বুলি কয় গৰু বিহুৰ দিনা, সেইকাৰণে বাৰীতে কি কি পাওঁ বিচাৰিছোঁ আৰু। এয়া চাওক, এয়া মই বাৰীৰ পৰা বিচাৰি অনা শাক। এয়া ৰঙালাও লতা, এয়া নৰসিংহ পাত, এয়া তিতা পাত, এয়া লেফাফু, এইফালে জিলিমিলি, এইফালে মচন্দৰী, এইফালে মান ধনিয়া পাত, এয়া সৰু বিলাহী পাত, এয়া বন্ধাকবি, এয়া মানিমুনি, এইখিনিয়ে বিচাৰিলোঁ বাৰীৰ পৰা। ঠিক আছে, এতিয়া ভাত পানী বনাই লওঁ। এইফালে মায়ে বেতগাজ কাটি দিছে। এয়া বেতগাজ আৰু আলু ভাজি বনাম। এয়া মোৰ ভাত ৰেডি। এয়া ভাতত মাটি দালি, এফালে শাক ভাজি, এফালে আলু আৰু বেতগাজ, এয়া আমলৰি কণী, এয়া চাটনি, এয়া ডিম বইল ভাত। এয়া খাই লওঁ। এয়া পিছদিনা ৰাতিপুৱা মা দেউতাৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ মানুহ বিহুৰ দিনা, যিহেতু ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰোঁ। এয়া মা দেউতাক সেৱা কৰিছোঁ।
সকলোৰে যাতে বছৰটো ভালে কুশলে যায় তাকেই কামনা কৰিছোঁ। এফালে মা পাপা নীৰৱ বিহু এফালে আজি হাঁহ আছে, হাঁহ মাংসও বনাম। এয়া হাঁহ মাংস ভাজি আছোঁ, ৰেচিপি নিদিলোঁ যিহেতু সদায় কিমান ৰেচিপি দিম সেইকাৰণে এনেকৈ দেখাই দিলোঁ। এফালে হাঁহ মাংস গ্ৰেভি হ'ব আৰু এফালে জ্বলা ভাজি হাঁহ মাংস আৰু আলু। এয়া মোৰ মাংস ৰেডিয়ে হৈ গ'ল, গ্ৰেভি আৰু এফালে জ্বলা ভাজি। মাহঁত বিহু চাবলৈ ওলাইছে। তেনেকৈ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।